জাতীয় বিদ্যালয় ক্লাছ 5-ৰ চেপ্টাৰ নাম্বাৰ 8 চেপ্টাৰ 8ত আহিছে তোমালোকৰ যোগ মাপ এই চেপ্টাৰখন কৰিবলৈ হ'লে তোমাক কিছুমান যোগ মাপৰ বিষয়ে জানিব লাগিব এককৰ ধাৰণা বিষয়ে জানিব লাগিব ইয়াতে তিনিটা ধৰণৰ একক পাবা তোমালোকে দৈৰ্ঘ্য ভৰ ধাৰকত্ব ঠিক আছে যেনেকুৱা দৈৰ্ঘ্যৰ ক্ষেত্ৰত কিলোমিটাৰ হেক্টমিটাৰ ডেকামিটাৰ মিটাৰ ডেচিমিটাৰ সেন্টিমিটাৰ মিলিমিটাৰ ঠিক তেনেকৈ ভৰত কি হৈ যাব মিটাৰ কেইটা গ্ৰাম আৰু ধাৰকত্বত লিটাৰ ঠিক আছে কিলোলিটাৰ হেক্টলিটাৰ ডেকালিটাৰ লিটাৰ এইকেইটা তোমাক জানিব লাগিব নহ'লে তোমাৰ অনুশীলনীৰ প্ৰশ্নকেইটা সমাধান কৰিব নোৱাৰিবা ভিডিঅ'টো মন দি চোৱা ইয়াতে চোৱা চিত্ৰটোলৈ মন কৰা প্ৰথমত তোমাক মুখস্থ থাকিব লাগিব প্ৰথমৰ পৰা শেষলৈকে যে কিলোমিটাৰ তাৰপিছত হেক্টমিটাৰ ডেকামিটাৰ মিটাৰ ডেচিমিটাৰ সেন্টিমিটাৰ আৰু মিলিমিটাৰ ঠিক আছে তোমাক যদি মিটাৰত দিয়া থাকে 1 মিটাৰ দিয়া আছে 1 মিটাৰত কিমান ডেচিমিটাৰ হয় তুমি মিটাৰৰ পৰা ডেচিমিটাৰলৈ যাবা তাৰ মানে মিটাৰৰ পৰা সোঁফাললৈ যাবা সোঁফাললৈ গ'লে ওপৰত চোৱা কি হ'ব টেনেৰে মাল্টিপ্লাই কৰিব লাগিব টেনেৰে পূৰণ কৰিব লাগিব তেতিয়াহ'লে 1 মিটাৰ পূৰণ 10 কিমান হ'ব 1 মিটাৰত 10 ডেচিমিটাৰ 1 মিটাৰ ইজ ইকুৱেল টু 10 ডেচিমিটাৰ এতিয়া যদি তোমাক সোধে 1 মিটাৰ কিমান সেন্টিমিটাৰ হ'ব 1 মিটাৰৰ পৰা সেন্টিমিটাৰলৈ যাবলৈ হ'লে কেইবাৰ জাম্প কৰিব লাগিব একবাৰ দুইবাৰ তাৰ মানে 1 মিটাৰৰ পৰা একবাৰ কিমান হ'ল 10ৰে পূৰণ কৰিব লাগিব তাৰপিছত আৰু এবাৰ 10ৰে পূৰণ কৰিব লাগিব তাৰ মানে 1 মিটাৰক সেন্টিমিটাৰত লৈ যাবলৈ হ'লে 100ৰে মাল্টিপ্লাই কৰিব লাগিব 1 মিটাৰক যদি মিলিমিটাৰত লৈ যাওঁ ঠিক তেনেকৈ চোৱা 10 10 10 10 মাল্টিপ্লাইড বাই 10 মাল্টিপ্লাইড বাই 10 এই মিটাৰৰ পৰা মিলিমিটাৰলৈ যাবলৈ হয় 3টা 10 আমি পূৰণ কৰিব লাগিব 3টা 10 মানে 1000 পূৰণ কৰিব লাগিব এতিয়া আমি উভতি আহিছোঁ এইফালে তলফাললৈ তাৰ মানে বাওঁফালে যদি আমি যাওঁ মিটাৰৰ পৰা যদি আমি ডেকামিটাৰত যাওঁ তেতিয়াহ'লে মিটাৰ দিয়া আছে 1 মিটাৰ বা 2 মিটাৰ বা 3 মিটাৰ যিমানে থাকক মিটাৰৰ পৰা ডেকামিটাৰলৈ যাবলৈ হ'লে আমাক কি কৰিব লাগিব হৰণ কৰিব লাগিব মিটাৰৰ পৰা ডেকামিটাৰলৈ গ'লে 10ৰে হৰণ কৰিব লাগিব মিটাৰৰ পৰা হেক্টমিটাৰলৈ গ'লে 100ৰে হৰণ কৰিব লাগিব মিটাৰৰ পৰা কিলোমিটাৰলৈ গ'লে 1000ৰে হৰণ কৰিব লাগিব কাৰণ মিটাৰৰ পৰা কিলোমিটাৰলৈ যাবলৈ হ'লে এটা দুটা তিনিটা 10ৰে হৰণ কৰি 3টা 10 মানে 1000 সৰু এককৰ পৰা ডাঙৰ এককলৈ যাব লাগে তেতিয়াহ'লে আমাক কি কৰিব লাগিব হৰণ কৰিব লাগিব আৰু ডাঙৰ এককৰ পৰা সৰু এককলৈ যাবলৈ হ'লে পূৰণ কৰিব লাগিব এইটো আমি মুখস্থ কৰিব লাগিব কিলোমিটাৰ হেক্টমিটাৰ ডেকামিটাৰ মিটাৰ সেন্টিমিটাৰ ডেচিমিটাৰ সেন্টিমিটাৰ আৰু মিলিমিটাৰ এতিয়া কিলোমিটাৰৰ পৰা যদি মিলিমিটাৰলৈ যাব লাগে দিয়া আছে 1 কিলোমিটাৰত কিমান মিলিমিটাৰ হয় এতিয়া চোৱা কিলোমিটাৰৰ পৰা হেক্টমিটাৰৰ পৰা ডেকামিটাৰ তাৰপিছত মিটাৰ সেন্টিমিটাৰ ডেচিমিটাৰ সেন্টিমিটাৰ আৰু তাৰপিছতহে মিলিমিটাৰ 1 2 3 4 5 6 ইয়াতে চোৱা এইকেইটা হৈ গ'ল মিটাৰৰ ইয়াতে মই দি দিছোঁ ইয়াতে চোৱা মিটাৰ ইয়াতে ওজনৰ ক্ষেত্ৰত দি দিছোঁ এইকেইটা চোৱা এইকেইটা হ'ল ওজনৰ ক্ষেত্ৰত আৰু এইটো জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত যেনেকুৱা লিটাৰ মিলিলিটাৰ সেন্টিলিটাৰ ডেচিলিটাৰ ডেকালিটাৰ হেক্টলিটাৰ আৰু কিলোলিটাৰ ঠিক তেনেকৈ ইয়াতে তোমাৰ মুখস্থ থাকিব লাগিব কিলোগ্ৰামৰ পৰা হেক্টগ্ৰাম তাৰপিছত ডেকাগ্ৰাম গ্ৰাম ডেচিগ্ৰাম সেন্টিগ্ৰাম আৰু মিলিগ্ৰাম তাৰমানে সোঁফাললৈ গ'লে আমাৰ পূৰণ কৰি যাব লাগিব ইয়াতে চাবা গ্ৰামৰ পৰা যদি মিলিগ্ৰামলৈ যাব লগা হয় গ্ৰামত দিয়া আছে ধৰি লোৱা 3 গ্ৰাম দিয়া আছে 3 গ্ৰামৰ পৰা আমাক কি সুধিছে 3 গ্ৰামত কিমান মিলিগ্ৰাম হয় 3 গ্ৰামৰ পৰা আমি মিলিগ্ৰাম যাবলৈ হ'লে একবাৰ দুইবাৰ তিনিবাৰ চাপ মাৰিব লাগে তেতিয়াহ'লে 3টা 10 পূৰণ হৈ কিমান হ'ব 1000 গ্ৰামৰ পৰা মিলিগ্ৰামলৈ যাবলৈ হ'লে 1000ৰে পূৰণ কৰিব লাগিব ঠিক তেনেকৈ মিলিগ্ৰামৰ পৰা যদি আমি গ্ৰাম লৈ আহোঁ তেতিয়াহ'লে চোৱা এইফালে যদি আহোঁ তেতিয়াহ'লে আমাক হৰণ কৰিব লাগিব কিমানেৰে 1000 যদি মিলিগ্ৰামৰ পৰা 1 ঘৰ আহোঁ সেন্টিগ্ৰাম পিছুৱাই আহোঁ তেতিয়াহ'লে 10ৰে হৰণ কৰিব লাগিব মিলিগ্ৰামৰ পৰা ডেচিগ্ৰাম লৈ আহোঁ 2 ঘৰ তেতিয়াহ'লে 100ৰে হৰণ কৰিব লাগিব মিলিগ্ৰামৰ পৰা গ্ৰাম তেতিয়াহ'লে 1000ৰে হৰণ কৰিব লাগিব ঠিক তেনেকৈ মিলিগ্ৰামৰ পৰা ডেকাগ্ৰাম লৈ গ'লে 10000ৰে হৰণ কৰিব লাগিব কাৰণ 1 2 3 4 4টা 10 পূৰণ কৰিলে কিমান হ'ব 10000 বুজি পাইছা এইটো গ্ৰামৰ হয় তাৰপিছত এইটো লিটাৰৰ এইটো ঠিক তেনেকৈ হ'ব লিটাৰৰ পৰা তোমালোকে লিখি ল'বা এইটো তুলি ল'বা স্ক্ৰীনশ্বট মাৰি ল'বা নহ'লে কিতাপত এটা দিয়া আছে বাকী দুটা মই কৰি দিছোঁ ইয়াতে চিত্ৰৰ সহায়ত যদি তোমালোকে বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰিবা মই আকৌ বুজাই দিম